সো হেল্ল এণ্ড গাইজ গুড ইভিনিং। তো ফাইনেলি এতিয়া বৰ্তমান কামতে আছোঁ। তো কামৰ জেগা দুপৰীয়া খানা খাই অকণমান ৰেষ্ট লৈছোঁ। তো ইহঁতেকেইটাও খাই আছে। তো মোৰ ফাৰ্ষ্ট হ'ল, সেইকাৰণে মই আহি কিনে ইয়াত বাহনিৰ তলত অকণমান ৰেষ্ট লৈ আছোঁ। তো বোলো চাওক হেল্পাৰকেইটা চাইকেল আৰু মোৰ বাইকখন এইখন কমচে কম এইটো ৰাস্তালৈকে যাবলৈ হ'লে আধা কিলোমিটাৰ হ'ব। তো ইয়াৰ পৰা চাওক এয়া আজি কাম হৈছে বৰ্তমান এইখিনি যিখিনি ইটা গুঠা হৈছে সেইখিনি কাম আজি 2-3 দিন লাগিছে। ইটা গুঠা কামখিনি আজি বৰ্তমান পোষ্টখিনি ঢালিছোঁ। তো এয়া হেল্পাৰহেঁতে আৰু মিস্ত্ৰী খানা খাই উঠিলে। তো পোষ্ট কেইটামান ঢালা হৈ গ'ল। এতিয়া 5টা নে কেইটা পোষ্ট ঢালিলোঁ আৰু একটা বাকী আছে। তাৰপিছত আকৌ বালি মছলা বনাই কিনি এইটো দেখিছে হাফৱাল একটা আছে, মিস্ত্ৰীহঁতে ভাত খাইছে সেইডোখৰতে হাফৱালটো আজি গুঠিব লাগিব। তো সেয়ে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।